শুভেচ্ছা উপস্থিত সকললৈকে সেৱা জনাই মই এটি নিজৰ কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। কবিতাৰ শিৰোনাম মই আচলতে কোন মই বহুজনক সুধিলোঁ কিন্তু সঠিক উত্তৰ নাপালোঁ। শেষত নিজক নিজেই প্ৰশ্ন কৰিলোঁ, মই কোন, মোৰ অস্তিত্ব ক'ত? অন্তৰাত্মাই মোক উত্তৰ দিলে, মই বিশাল ব্ৰহ্মাণ্ডৰ মাত্ৰ এটি ধূলিকণা। চৌপাশে মায়া ভৰা সমাজৰ মাজত মই এটি কৃত্ৰিম ভোটাতৰা। কাৰোবাৰ পৰমৰ অত্যাচাৰত মই হৈ পৰোঁ অহংকাৰী আৰু কাৰোবাৰ ঘৃণাত মই হৈ পৰোঁ নীৰৱ প্ৰলয়ংকাৰী। মই পলায়নবাদী স্বাৰ্থম্বেশী মেৰুদণ্ডহীন মানৱ, যাৰ মেৰুদণ্ড থাকোঁতে থাকে কিন্তু সৰুতেই ভাঙি দিয়া হয় মৰমেৰে কোবাই কোবাই। অলপ পানীত কক পকাবলৈকে আজি মই অপাৰগ, কাৰণ পানী নালাগে মাটিতেই খোজ দিবলৈ মোৰ যে শিকাই নহ'ল। অথচ মই লোকৰ মানত এক নক্ষত্ৰ, যাৰ নিজা পোহৰ নাই। ধন্যবাদ। স্বপ্নালী উত্তৰ পশ্চিমঘাট কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য, আমি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু ভৱদা আমাৰ মাজত আছে নেকি?